10K সাবস্ক্রাইবার কৰি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু কোনোবা যদি নতুন গৈ আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব খুব এটা সুন্দৰ গীত আহি আছে মানে আপোনালোকে শুনিলে হয়তো ভাল লাগি যাব মানে অলপমান শুনিলেও মানে ৰিলছত খুব পপুলাৰ হৈ আছে আৰু বহুত ভাল লাগে মানে গীতটি শুনি বহুত ভাল লাগিছে মানে গীতটি শুনি আৰু আপোনালোকে অলপমান শুনি চাওক কেনেকুৱা পায় জনাব অলপমান শুনিলম তাৰ পৰা আপোনালোকে কোনে গাইছে আৰু মিউজিক ভিডিওটো আহি আছে নে নাই অহা লগতে মিউজিক ভিডিওটোত কোন কোন থাকিব আৰু এই মই কৈ আছো ধেত তেৰি চাবলৈ নাযাওঁ তোকে গলে বুবু বাবা কৰে লোকে আকৌ কুকুৰে দেখি ভোকে সঁচাকৈ কপাল খনি ফুটা জানই তোকে ভাল পাওঁ বুলি নাযাওঁতে উৰুৱাই ধলি নাখাওঁ পকুতে হেজাৰ গলি মটো ইনষ্টাগ্ৰামত এৰি দিলে আৰু আপোনালোকে গৈ সকলোৱে ছোৱালীবিলাকে ৰিলছ বনাওক খুব ধুনীয়া মানে ছোৱালীসকলৰ বাবে ৰিলছ বনাবলৈ আৰু লগতে গীতি গাইছে ৰিচা ভৰদ্বাজ আৰু ৰিচা ভৰদ্বাজৰ গান আপোনালোকে শুনি কেনেকুৱা পায় আৰু মোক খুব ভাল লাগে তেখেতৰ গানবিলাক খুব ভাল লাগে সঁচাকৈ প্ৰত্যেকটো গানে মানে ভাল লাগে মৰমে টানিছে গীতটি খুব ধুনীয়া লাগিছিল আৰু মৰমে টানিছে গীতৰ পাছতে এবাৰ ধেত তেৰি আৰু মিউজিক আৰু গীতটি প্ৰণয় দত্ত লগতে ৰিচা ভৰদ্বাজ আৰু লগতে বহুজনে গীতটি ধুনীয়াকৈ উলিয়াইছে গীতটি উলিয়াইছে আৰু আপোনালোকে খুব কম দিনৰ ভিতৰতে সম্পূৰ্ণ মিউজিক ভিডিওটোৰ লগতে গীতটি শুনিবলৈ পাব আৰু লগতে আপোনালোকৰ বাবে খুব ধুনীয়াকৈ মানে গীতটি সজোৱা হৈছে গীতৰ ভিডিওটো সজোৱা হৈছে আৰু ভিডিওটোত আপোনালোকে দেখিবলৈ পাব অসমৰ জনপ্ৰিয় অভিনেতা অচিন্তা ৰাজ কাশ্যপৰ আপোনালোকে ফটো চাই লওক আপোনালোকে দেখিলে মানে ধাৰাবাহিকত তেখেতে অভিনয় কৰি আছে ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জীৱন নদীধুৰ ধাৰাবাহিকখনত তেখেতে খুব এটা সুন্দৰ কেৰেক্টাৰ কৰি আছে আৰু খুব ভাল লাগে তেখেতৰ অভিনয়বিলাক চাই আৰু আপোনালোকে বাৰু অচিন্তা ৰাজ কাশ্যপৰ অভিনয়বিলাক চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব লগতে ৰিচা ভৰদ্বাজো মিউজিক ভিডিওটোত থাকিব আৰু বহুজন জনপ্ৰিয় অভিনেতা মানে সেই মিউজিক ভিডিওটোত বেলেগতকৈ অলপ বেলেগ ষ্টাইলত বনোৱা হৈছে যিহেতু আৰু সেই মিউজিক ভিডিওটোত আপোনালোকে দেখিবলৈ পাব আৰু সকলোৱে চাবলৈ নাপাহৰিব অহাৰ লগে লগে আৰু আপোনালোকে যদি ৰিলছ বনোৱা নাই এতিয়ালৈকে তেনেহ'লে ৰিলছটো বনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ লগ পাই আছোঁ মই এটা ভিডিঅ'ত তেতিয়ালৈকে সকলোৱে ভালে থাকা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ